আলহী বেছি হ'লেও ভাত বনাবলৈ এইটো কাৰণে মই চিন্তা নকৰোঁ কাৰণ মোৰ ওচৰত ৰাইচ কুকাৰটো আছে পাতি থৈ দিয়া মাত্ৰে আৰু আজৰি আৰু খুব ধুনীয়াকৈ হৈ যায় এটা হৈ থাকে ভাল লাগে কালি 18 অক্টোবৰত পুৰাণৰ বাৰ্থডে আছিলে আৰু কালি যিহেতু কাতিৰ বিহু আছিলে আমাৰ ভিডিঅ' কৰা নহ'ল আজি এতিয়া ভিডিঅ' কৰিবলৈ আহিছে আৰু বাৰ্থডে আকৌ পুনৰ উইচ কৰিছোঁ হেপী বাৰ্থডে আৰু পুৰাণৰ বাৰ্থডে বুলি আজি আমি অকণমান মাংস ভাতৰ আয়োজন কৰিছোঁ কেকৰ অৰ্ডাৰ নকৰিলোঁ কাৰণ এতিয়া আমি ডাঙৰ হ'লোঁ অলপ মেচিয়ৰ বাৰ্থডে কৰিম আৰু কেক আনি মোৰ মাংস আনিম ইমানটো বাজেটৰ নকয় হ্যাপি বাৰ্থডে পৰাণ তুমি জীৱনত আগবাঢ়ি যোৱা আৰু আজি এতিয়া মাংস ভাত খাব লাগিব পুৰাণৰ বাৰ্থডে বুলি আৰু আমি খাওঁতে খামেই দিওঁ আৰু চাহ হৈছে স্পেচিয়েল চাহ লগতে ভিডিঅ' এটা কৰি দিম মানে মাংস ভাতৰ অ'কে আৰু মাংস বনাইছে এইফালে ভলভলে এইফালে পিঠাটো ফাট 1 নম্বৰ প্ৰথম ইয়াক দিম মানে আমি খাই মই আকৌ আগতীয়াকৈ কৈছোঁ ভাত এগঢ়া মোলে থবা পাছতহে গম পাইছোঁ যে খানা হৈছে ভাত খাবা দেই মাংস আৰু এতিয়া আমি ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ খুব মানুহজনেহে বনাইছে মই নাই বনোৱা এয়া ব্ৰইলাৰ মাংসহে দেই ব্ৰইলাৰ মাংস বনাই থোৱা আছে আৰু এইফালে দালি আকৌ ভাত পাতিছেহে ৰাইচ কুকাৰত মই বোলো ভাত হ'লেই চাগে নাই ভাত পাতি থৈ গৈছেহে